হিন্দু পাগল, হিন্দু পাগল, হিন্দু পূৰা পাগল। এনেকৈ কোনে কৈছে? কোনে কৈছে এনেকৈ? মই কোৱা নাই কিন্তু। এই কমেণ্টটো পঢ়ি চাওক আপোনালোকে, কমেণ্টটো পঢ়ি চাওক। কমেণ্টটো পঢ়িলে আপোনালোকে এই পাষণ্ডটো কোন? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি হিন্দু ধৰ্মক অপমান কৰা এটা ভিডিঅ' লৈ আহিছোঁ। আপুনি যদি হিন্দু তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো নিশ্চয় চাব। বন্ধুসকল, মই কালি এটা ভিডিঅ' চাইছিলোঁ আৰু ভিডিঅ'টো চাওঁতে তলত মই কমেণ্টত গ'লোঁ আৰু কমেণ্টত যাওঁতে দেখিলোঁ যে এই পাষণ্ডটোৱে হিন্দু ধৰ্মক সি অপমান কৰিছে। বন্ধুসকল, পূৰা অপমান কৰিছে। এই পাষণ্ডটোৰ লগত কি কৰা যায় বন্ধুসকল? হে প্ৰভু শ্ৰীৰাম, তুমি এই পাষণ্ডটোক নেৰিবা, বহুত বেয়া কৰিবা এই পাষণ্ডটোৰ লগত। কাৰণ সি এটা ধৰ্মক অপমান কৰিছে। মুছলমান হওক বা হিন্দু হওক, সি যিয়ে নহওক, কিন্তু সি এটা হিন্দু ধৰ্মক সি অপমান কৰিছে পাগল বুলি কৈ। বন্ধুসকল, যিটোৱে কমেণ্ট কৰিছে সি আচলতে নিজেই নাজানে যে এটা হিন্দু ধৰ্মক অপমান কৰি সি কিমান ভুল কৰিছে। হিন্দু হওক, মুছলমান হওক বা খ্ৰীষ্টানেই হওক, এটা ধৰ্মক অপমান কৰাটো কিমান ডাঙৰ কথা। এই পাপিষ্টটোৱে কিমান ডাঙৰ ভুল কৰিছে বন্ধুসকল। প্ৰথমতে এই পাষণ্ডটোক মই ক'ব বিচাৰিছোঁ যে তই এটা হিন্দু ধৰ্মক বহুত অপমান কৰিছ, তই শান্তিত থাকিব নোৱাৰিবি ভাই। তোৰ লগত কি কৰি আছোঁ তই চাই থাক, তোক মই উলিয়াইহে এৰিছোঁ। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই পাষণ্ডটোক মই অতি সোনকালে যাতে উলিয়াব পাৰোঁ। য'তেই নাথাকক কিয়, অতি সোনকালে তাক যাতে মই উলিয়াব পাৰোঁ। বন্ধুসকল, আজি দুখ লাগিছে মনত বহুত, কাৰণ ময়ো এটা হিন্দু ল'ৰা। আৰু হিন্দু ল'ৰাক কোনোবাই যদি পাগল বুলি কয় বা এটা ধৰ্মক যদি কোনোবাই পাগল বুলি কয়, খং কাণ উঠিব কওক? আপোনাৰ খং উঠিছেনে নাই? আপুনি যদি হিন্দু, আপোনাৰ নিশ্চয় মনটো জ্বলিছে। বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো, আৰু ভিডিঅ'টোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। আৰু এই পাষণ্ডটোক মই অতি সোনকালে উলিয়াই আছোঁ। আৰু কমেণ্ট কৰি জনাওক এটা মন্তব্য, এই পাষণ্ডটোৰ লগত কি কৰা যায়, আৰু এটা লাইক কৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ আহি আছোঁ বন্ধুসকল, চাই থাকিব। আজিলৈ ইমানেই ভিডিঅ'টো। ধন্যবাদ। জয় আই অসম।